বন্ধু বান্ধৱীসকল, আজি মই কিছুমান পাৰ্চনেল কথা ক'ম। মই মোৰ নিজৰ চেনেলত বাতৰি দিওঁ। কাৰোবাৰ যদি বেয়া লাগে তেখেতে বাতৰিটো দেখিব নালাগে, কিন্তু ক'ব নালাগে যে আপুনি এইবোৰ কি বকি থাকে, এইবিলাক নিদিব। মোৰ যন্ত্ৰণা মইহে বুজি পাওঁ। মই কোনোবা দিন কৈছোঁ নেকি যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব? এই কথাটো কোৱা এটা ভিডিঅ' মোক দেখাবচোন। মই কৈছোঁ নেকি? মোৰতো ছাবস্ক্ৰাইব লাইক এইবিলাকৰতো মোৰ অভাৱ নাই, সেইবিলাক মোক নালাগে। মই আচলতে শ্বৰ্ট ফিল্ম কৰা মানুহ। মই শ্বৰ্ট ফিল্মৰ একজন এক্টৰ, লগতে ডিৰেক্টৰ। এতিয়া মোৰ চেনেলত বহুত শ্বৰ্ট ফিল্ম আছে আৰু মেজিক আছে। মই এটা মেজিচিয়ানো, কিন্তু এতিয়া যদি ফিল্ম কৰিব যাওঁ বহুত পইচাৰ দৰকাৰ। মই ৰিটায়াৰ হোৱাৰ পিছত মই পেঞ্চন নোপোৱাৰ কাৰণে মোৰ ফিল্ম কৰিব পৰা নাই। এখন ফিল্ম কৰিলে বহুত টকা লাগে। কেমেৰামেনৰ পৰা আদি কৰি ছোৱালীবিলাকক আনিলে সিহঁতকো টকা দিব লাগে। মই ফিল্মেই কৰিছিলোঁ। মই নিজে এজন এক্টৰ আৰু পৰিচালকো হয় মই নিজে। আপোনালোকে ভাবিছে যে এইবিলাক তেখেতে কি দি থাকে। বাতৰি মই দুখত দিওঁ, দুখৰ কাৰণে, আৰু চৰকাৰক কোৱাৰ কাৰণে। সেইটো আমাৰ স্বাধীনতা আছে যে চৰকাৰক ক'ব পাৰোঁ, আৰু পেঞ্চন নোহোৱালৈকে কৈয়ে থাকিম চৰকাৰক যে আমাক পুৰণি পেঞ্চন দিব লাগে। মই এই কথাহে কৈছোঁ, পুৰণি পেঞ্চন দিব লাগে। চৰকাৰে মাজে মাজে কিবা কিবি দি থাকে, আৰু সেইবিলাক পাই মই বাতৰি আকাৰে ইয়াত কওঁ। চৰকাৰে যিটো কথা কয় সেই কথাটাই মই কওঁ, আৰু প্ৰমাণৰ কাৰণে মই ডেছক্ৰিপশ্যনত সেই বাতৰিটো মই দি দিওঁ তাতে। আপোনালোকে দেখি লওক মই সঁচা নে মিছা কৈছোঁ। গতিকে তেনেকৈ কোৱাতে মোৰ অলপ বেয়া লাগিছে, দুখ লাগিছে। মই কৈছোঁ বাতৰিটোৰ শেষত যে আপোনালোকে ডেছক্ৰিপশ্যনত চাই ল'ব। এতিয়া মোৰ দুখটো কোনোৱে নুবুজিব। যাৰ নাই তেওঁহে বুজি পায়। অলপতে মোৰ অসুখ হৈছিল, মই হস্পিটেলত জইন হৈছিলোঁ। মানুহৰ পৰা মই টকা খুজি খুজি হস্পিটেলত মই 5 দিন আছিলোঁ। অলপ ভাল পাই মই হস্পিটেলৰ পৰা আহিছোঁ। হস্পিটেলৰ পৰা ফেচবুকত মই এখন ফটো দিছিলোঁ, চেলাইন দি থকা ফটো। তেনেকৈ মোৰ বন্ধু বান্ধৱীবিলাকে গম পাইছে। তেওঁ সুধি থাকে আপোনাৰ অসুখ ভাল হ'লনে? এতিয়া মোৰ অসুখ হ'লে চিকিৎসা কৰিব পইচা নাই, মই মানুহৰ পৰা খুজি মাগি পইচা ল'ব লাগে। বহুত দুখৰ কথা। সেই দুখৰ কাৰণে মই ইউটিউবত এইবিলাক বাতৰি দি থাকোঁ, আৰু চৰকাৰক কৈ থাকোঁ যে আমাৰ পুৰণি পেঞ্চনটো আকৌ বাহাল কৰিব লাগে। এইটোৱে কৈ থাকোঁ। যে মোৰ নিচিনা যিবিলাক আছে তেওঁলোকেও ক'ব লাগে, আন্দোলন কৰিব লাগে। আমি যেনেকুৱা কৰোঁ, আমি NPS কৰ্মচাৰী সংস্থাৰ আমি এজন সদস্য। মই এজন সদস্য NPS কৰ্মচাৰী সংস্থা। সেই হিচাপে মোৰো এটা দায়িত্ব আছে। মই পেঞ্চনৰ কথা কৈ যাবই লাগিব। সেইকাৰণে পেঞ্চনৰ কথা মই মাজে মাজে দিওঁ,
বহুত দিন পিছে পিছে দিওঁ। এতিয়া মোৰ এইটো পেচা নহয় যে কিবা পইচাৰ কাৰণে মই ইয়াতে এই বাতৰিবিলাক দিওঁ, এনেকুৱা নহয়। মোৰ জীৱনটো ভাল হ'ব লাগে। মই মাত্ৰ 1800 টকা পাওঁ, বহুতে 1200, 1400 এনেকুৱা পায়। এইটোতো পেঞ্চন নহয়। আৰু এইখিনিৰে এটা সংসাৰ চলে নেকি? আপোনালোকে জানে যে NPS-ত যিখিনি টকা দিয়ে সেই টকাখিনিৰে সংসাৰ নচলে। এতিয়া মোৰ 40% টকা কাটি ৰাখিছে, তাতে 4 লাখ টকা আছে এতিয়া মোৰ গভৰ্ণমেণ্টৰ ঘৰত। সেই 4 লাখ টকাৰ ইণ্টাৰেষ্ট হ'লেওতো বহুত হ'লহেঁতেন। 1800 টকা হয় নেকি মাহত? সেইটোতো নহয়। 1800 টকাত এজন মানুহ কেনেকৈ চলিব? যাৰ বেদনা তেখেতে বুজি পায়। আপোনালোকে অট্টহাসি মাৰি ক'লে নহ'ব যে কেলেই আপুনি দি থাকে। মোৰ বেদনা আছে, অন্তৰত বেদনা আছে, সেইকাৰণে মই দি থাকোঁ। আৰু মোৰ চেনেলত মই এইবিলাক বাতৰি মই দি থাকিম। পেঞ্চনৰ বাতৰি মই দি থাকিম পেঞ্চন নোহোৱালৈকে। আমাৰ বিজয় কুমাৰ বন্ধুও কৈছে যে পেঞ্চন নোহোৱালৈকে আমি লাগিয়ে থাকিম। আমাৰ অচ্যুতানন্দ হাজৰিকাদেৱো কৈছে অসমৰ যে আমি লাগিয়ে থাকিম। সেয়ে আমি লাগি থাকিম পুৰণি পেঞ্চন নোহোৱালৈকে। ধন্যবাদ। আপোনালোকে মোক বেয়া নাপাব, কাৰণ মোক অলপ বেয়াভাৱে কোৱাৰ কাৰণে মই এই কথাখিনি আজি ক'ব লগা হৈছে। আজি ৰাখিছোঁ আজিলৈ। সকলোৰে দীৰ্ঘায়ু কামনা কৰিলোঁ। সকলোৱে সুখত থাকক, শান্তিত থাকক আৰু অনাগত দিনবোৰ আপোনালোকৰ সুখৰ বন্যাৰে ভৰি পৰক, তাৰেই কামনাৰে মই আজি বিদায় মাগিছোঁ। ধন্যবাদ।